যেতিয়া হোক তেওঁলোকে জানিব, মইতো নাজানো কোন তাৰিখে ওলাই। ফলাফলটো তেওঁলোক স্বতন্ত্ৰ সংগঠন, তেওঁলোকে নিৰ্দিষ্ট সময়ত দিব। এইটোক লৈ পেলাই ইমান উৎসুকতা হোৱাটো ঠিক কথা নহয়। ফলাফল ওলাব। এই ডিফাৰেন্সটো নোহোৱা কৰিব পাৰে, তাৰ কাৰণে মডাৰেশ্যন বা নৰ্মেলাইজেশ্যন এটা থাকে। ৰিগাৰ্ডিং গ্ৰেছ মাৰ্ক তেওঁলোকে আৰু এটা কথা কৈছে যে এটা পৰীক্ষাত গ্ৰেছ মাৰ্কো থাকে। এৱাৰ্ড অফ গ্ৰেছ মাৰ্ক ইজ অলছো এ কনভেনশ্যনেল ৱেল এষ্টাব্লিছড প্ৰেক্টিছ which is apply internationally to extend minimal benefit. বহুতে ইমান দিন আপোনালোকৰ মাজত আছে যে গোপনীয়তা ৰাখিব লাগে। বোৰ্ডে কৈছে কোনো গোপনীয়তা ৰাখিব নালাগে। যিমান মডাৰেশ্যন দিব লাগে, যিমান গ্ৰেছ মাৰ্ক দিব লাগে, এইটো পাব্লিকক আগত জনাই দিব লাগে। যেতিয়া হোক তেওঁলোকে জানিব, মইতো নাজানো কোন তাৰিখে ওলাই। ফলাফলটো তেওঁলোক স্বতন্ত্ৰ সংগঠন, তেওঁলোকে নিৰ্দিষ্ট সময়ত দিব। এইটোক লৈ পেলাই ইমান উৎসুকতা হোৱাটো ঠিক কথা নহয়। ফলাফল ওলাব। এই ডিফাৰেন্সটো নোহোৱা কৰিব পাৰে, তাৰ কাৰণে মডাৰেশ্যন বা নৰ্মেলাইজেশ্যন এটা থাকে। ৰিগাৰ্ডিং গ্ৰেছ মাৰ্ক তেওঁলোকে আৰু এটা কথা কৈছে যে এটা পৰীক্ষাত গ্ৰেছ মাৰ্কো থাকে। এৱাৰ্ড অফ গ্ৰেছ মাৰ্ক ইজ অলছো এ কনভেনশ্যনেল ৱেল এষ্টাব্লিছড প্ৰেক্টিছ which is apply internationally to extend minimal benefit. বহুতে ইমান দিন আপোনালোকৰ মাজত আছে যে গোপনীয়তা ৰাখিব লাগে। বোৰ্ডে কৈছে কোনো গোপনীয়তা ৰাখিব নালাগে। যিমান মডাৰেশ্যন দিব লাগে, যিমান গ্ৰেছ মাৰ্ক দিব লাগে, এইটো পাব্লিকক আগত জনাই দিব লাগে।